বৰ্তমান সময়ত নাৰ্ছিং হোম আৰু প্ৰাইভেট হস্পিটেলৰ সংখ্যা বাঢ়ি গৈ আছে। আপুনি এইফালে গ'লেও নাৰ্ছিং হোম বা প্ৰাইভেট হস্পিটেল দেখা পাব, সেইফালে গ'লেও পাব, হয়তো কিছুমান আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে। এনেকুৱা হৈছে যেন পাণ তামোলৰ দোকানহে দিছে, চাৰিওফালে নাৰ্ছিং হোম। কিন্তু নাৰ্ছিং হোমত আপোনাৰ পৰ্যাপ্ত পৰিমাণে সুবিধা আছে জানো? আপুনি যদি নাৰ্ছিং হোমত ততাতৈয়াকৈ আপোনাৰ পেচেণ্টটো, আপোনাৰ ৰোগীজন লৈ আহে, তেতিয়া হয়তো ডক্টৰে এভেইলেবল নোহোৱাৰ কাৰণে আপোনাৰ পেচেণ্টটো আকৌ বেলেগ হস্পিটেলত ৰেফাৰ কৰিব লগা হয়। বা কেতিয়াবা এনেকুৱা ঘটনা ঘটিছে, আপোনাৰ পেচেণ্টটোক হঠাৎ ব্লাড দিব লগা হ'ল, কিন্তু তাৰ ওচৰে পাজৰে বা তেওঁলোকৰ হয়তো ব্লাড বেংক নাই আৰু আপুনি বহু দূৰলৈকে ব্লাড সংগ্ৰহ কৰিব লগা হয়। চ' এই ক্ষেত্ৰত আপোনালোকে হাৰাশাস্তি কাক দি আছে? ৰোগীজনক। কাৰণ প্ৰত্যেকেই কি কৰিব, এজন হঠাৎ যদি কিবা যে ইমাৰ্জেঞ্চি চিটুৱেশ্যন হয়, ওচৰতে থকা নাৰ্ছিং হোমলৈ ৰোগীজন ততাতৈয়াকৈ লৈ আহিব। কিন্তু সেই ৰোগীজন যেতিয়া সঠিক সময়ত ট্ৰিটমেণ্ট নাপায়, তেতিয়া সেই ৰোগীজনৰ হয়তো বিপদ হ'ব পাৰে। আপোনালোকে ৰেফাৰ কৰাৰ ফলত সেই পেচেণ্টটো হয়তো সেই ঠাই নোপোৱালৈকে তেওঁৰ হয়তো আধা বাটতে মৃত্যু হ'ব পাৰে। চ' এইবিলাক ক্ষেত্ৰত এনেকৈ নাৰ্ছিং হোম খোলাৰ কিবা প্ৰয়োজন আছে নেকি? যদি আপোনালোকৰ পৰ্যাপ্ত পৰিমাণে ফেচিলিটি দিব পৰা নাই, তেতিয়াহ'লে নাৰ্ছিং হোম খোলাৰ মোৰ মতে খোলাৰ কোনো কাৰণেই নাই বুলি মই ভাবোঁ। আৰু এই নাৰ্ছিং হোম খুলি মই ভাবোঁ আপোনালোকে সাধাৰণ ৰাইজক হাৰাশাস্তিহে দি আছে। মই বাইহাটা চাৰিআলিৰ কথা কৈছোঁ। বাইহাটা চাৰিআলিৰ ওচৰে পাজৰে বহুত কেইখন নাৰ্ছিং হোম খুলিছে। বাইহাটা চাৰিআলি অঞ্চলৰ যিখিনি মানুহ, তেওঁলোকৰ যদি কিবা ইমাৰ্জেঞ্চি চিটুৱেশ্যন হয়, হস্পিটেল আনিব লগা হয়, তেতিয়াহ'লে ক'ত আনিব? বাইহাটা চাৰিআলি প্ৰাইভেট নাৰ্ছিং হোমবিলাকতে আনিব। কিন্তু তাৰ পৰা যদি আকৌ আপোনালোকে ৰেফাৰ কৰিব লগা হয়, তাতো আপোনালোকে সময় খালে, আকৌ ৰেফাৰ কৰি দিলে। চ' সেই সময়ত কোনে হাৰাশাস্তি খাইছে? পেচেণ্ট। তাতে যদি আপোনালোক ব্লাড লগা হয়, ব্লাড তাতে আপোনালোকে নাপায়। বাইহাটা চাৰিআলি গুৱাহাটীত আকৌ আহিব লাগিব ব্লাড নিবৰ কাৰণে। তো ব্লাড নি তেওঁলোকে ব্লাড সংগ্ৰহ কৰি আকৌ সেই হস্পিটেল পাবনে যায়? পেচেণ্ট যেতিয়ালৈকে বাচি থাকিবনে? চ' হাৰাশাস্তি কোনে ভুগি আছে? আপোনালোকে নাৰ্ছিং হোম খুলিছে, কোনোতো নাজানে নাৰ্ছিং হোম খোলাৰ লগে লগে আমি তাতে গোটেইখিনি সুবিধা পাম, কোনে জানে? এনেকৈ কৰাতকৈ মোৰ মতে নাৰ্ছিং হোম এনেকৈ পাণ তামোলৰ দোকানৰ দৰে নাৰ্ছিং হোমবিলাক বনোৱাতকৈ কম সংখ্যক নাৰ্ছিং হোমে বনাওক, য'ত আপোনালোক গোটেইখিনি সুবিধা পায়, মানুহে যাতে হাৰাশাস্তি নাপায়। যদি মোৰ জ্বৰ চৰ্দি লাগে, মই আপোনালোকৰ হস্পিটেলত এডমিট হোৱাৰ কোনো প্ৰয়োজন নাই। ফাৰ্মাচীখনক ক'লে মোক জ্বৰ চৰ্দিৰ কাৰণে টেবলেট দিব। আপোনালোকে কি জ্বৰ চৰ্দিৰ কাৰণেহে হস্পিটেলখন খুলিছে নেকি? গতিকে মন কৰিব যে মানুহৰ হস্পিটেল কেতিয়াও নাৰ্ছিং হোম নাৰ্ছিং হোম খোলাৰ উদ্দেশ্য হ'ল যে যাতে ওচৰে পাজৰে থকা মানুহখিনিৰ সুবিধা হয়, তেওঁলোকে যাতে বেলেগ বা দূৰ দূৰণিলৈ যাব লগা নহয়, তাৰ কাৰণেহে এই নাৰ্ছিং হোমবিলাক খোলা হয়। গতিকে তাতে যদি আপোনালোকৰ যিখিনি সুবিধা থাকিব লাগে, সেইখিনি সুবিধা যদি নাথাকে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ নাৰ্ছিং হোম থকাতকৈ নথকাই ভাল। নহ'লে মোক কমেণ্ট কৰিবচোন। এনেকুৱা ধৰণৰ হয়তো আপোনালোকৰ লগতো ঘটনা ঘটিছে।